কুতুব মিনাৰ নিৰ্মাণ কাৰ্য কোনে সম্পাদন কৰিছিল? কুতুব মিনাৰ কুতুবুদ্দিন আইবাকে বনাইছিলে, কিন্তু পঞ্চম মহলাটো ইলতুৎমিছে বনাইছিলে। শুদ্ধ উত্তৰ ইলতুৎমিছ। পঞ্চম মহলা বুলি সুধিব পাৰে, মনত ৰাখিব। তালিকোটাৰ যুদ্ধ কেতিয়া হৈছিলে? 1575, 1565, 1526 নে 1545? শুদ্ধ উত্তৰ 1565। নেক্সট কুৱেশ্যন, ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল? আকবৰ, শ্বেৰশ্বাহ, বাবৰ, শ্বাহজাহান? শুদ্ধ উত্তৰ বাবৰ। আলাউদ্দিনৰ শাসন ব্যৱস্থাত ৰজাৰ নিয়ন্ত্ৰক বিষয়াজন কোন আছিল? শ্বাহনাই-ই-মন্দি, বুৰিট, মুকদ্দম নে খুদ? শুদ্ধ উত্তৰ শ্বাহনাই-ই-মন্দি। নেক্সট কুৱেশ্যন, আলাই দৰৱাজা নামৰ তোৰণখন কোনে নিৰ্মাণ কৰিছিল? আকবৰ, আলাউদ্দিন, কুতুবুদ্দিন নে ঔৰংগজেব? শুদ্ধ উত্তৰ আলাউদ্দিন খিলজী। তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? বাবৰ আৰু সংগ্ৰাম সিংহ, চুলতান মামুদ আৰু জয়পাল, মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহান, আহোম আৰু মোগল? শুদ্ধ উত্তৰ মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহান। নেক্সট কুৱেশ্যন, বংগদেশত দ্বৈত শাসন কোনে প্ৰৱৰ্তন কৰিছিল? ৰবাৰ্ট ক্লাইভ, ৰবাৰ্ট হেষ্টিং, মীৰ কাছিম নে ডেলহাউচি? বংগদেশক দ্বৈত শাসন কৰিছিলে ৰবাৰ্ট ক্লাইভ। নেক্সট কুৱেশ্যন, হলদিঘাটৰ যুদ্ধ কিমান চনত হৈছিলে? 1576, 1565, 1556 নে 1526? হলদিঘাটৰ যুদ্ধ হৈছিলে 1576 চনত। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে? 1857, 1764, 1761 নে 1858? শুদ্ধ উত্তৰ 1857। নেক্সট কুৱেশ্যন, পলাশী যুদ্ধ কোন চনত হৈছিল? 1757, 1857, 1764 নে 1761? পলাশী যুদ্ধ হৈছিলে 1757 আৰু চিপাহী বিদ্ৰোহ হৈছিলে 1857। ঠগবিলাকক কোনে দমন কৰিছিল? ঠগবিলাকক দমন কৰিছিলে উইলিয়াম বেণ্টিক। অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধত বাবৰে কাক পৰাস্ত কৰিছিল? পানিপথৰ প্ৰথম যুদ্ধক বাবৰে ইব্ৰাহিম লোডিক নে হিমুক নে সংগ্ৰাম মিত্ৰক নে আকবৰক? পানিপথৰ প্ৰথম যুদ্ধত বাবৰে ইব্ৰাহিম লোডিক হৰাইছিলে আৰু দ্বিতীয়খনত হিমুক হৰাইছিলে। প্ৰথমখন বাবৰ আৰু ইব্ৰাহিম লোডি, দ্বিতীয়খন বাবৰ আৰু হিমু। নেক্সট কুৱেশ্যন, দক্ষিণ ভাৰতৰ বিখ্যাত মহাবলীপুৰম শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? পল্লৱ ৰজা মহেন্দ্ৰ বৰ্মন, অপশ্যন বি চোল ৰজা ৰাজেন্দ্ৰ, অপশ্যন চি পল্লৱ ৰজা দ্বিতীয় নৰসিংহ বৰ্মন আৰু ওপৰৰ এটা নহয়। শুদ্ধ উত্তৰ পল্লৱ ৰজা মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন, পলাশী যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইংৰাজ আৰু ফৰাচী, ইংৰাজ আৰু মোগল সম্ৰাট, ইংৰাজ আৰু মীৰ কাছিম, ইংৰাজ আৰু চিৰাজউদ্দৌলা? শুদ্ধ উত্তৰ ইংৰাজ আৰু চিৰাজউদ্দৌলা। নেক্সট কুৱেশ্যন, ভাৰতত ৰেল লাইন, টেলিগ্ৰাফ, ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল? উইলিয়াম বেণ্টিক নে লৰ্ড ডেলহাউচি নে ৱাৰেন হেষ্টিং, ৰবাৰ্ট ক্লাইভ? শুদ্ধ উত্তৰ লৰ্ড ডেলহাউচি। নেক্সট কুৱেশ্যন, উত্তৰ ভাৰতত প্ৰথম ভক্তিবাদৰ গুৰি কোনে ধৰিছিল? ৰামানন্দ, ৰামানুজ, নানক নে চৈতন্যদেৱ? শুদ্ধ উত্তৰ ৰামানন্দ। নেক্সট কুৱেশ্যন, দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? কুতুবুদ্দিন আইবাক, আলাউদ্দিন খিলজী, ইলতুৎমিছ নে আকবৰ? দাস বংশৰ প্ৰতিষ্ঠাতা আছিল কুতুবুদ্দিন আইবাক। নেক্সট কুৱেশ্যন, বিজয়নগৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোনে কৰিছিল? বামন শাহ, হৰিহৰ ব্ৰুক, বাবৰ নে শ্ৰীবিজয়? শুদ্ধ উত্তৰ হৰিহৰ আৰু ব্ৰুক। নেক্সট কুৱেশ্যন, বক্সাৰ যুদ্ধ কেতিয়া হৈছিলে? 1757, 1764, 1761 নে 1857? শুদ্ধ উত্তৰ 1764। দিল্লীৰ ওচৰৰ ফিৰোজাবাদ নামৰ নগৰখন কোনে নিৰ্মাণ কৰিছিল? আকবৰ, শ্বাহজাহান, আলাউদ্দিন নে ফিৰোজ তুগলক? শুদ্ধ উত্তৰ ফিৰোজ তুগলক। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? ৱাৰেন হেষ্টিং, ৰবাৰ্ট ক্লাইভ, উইলিয়াম বেণ্টিক নে লৰ্ড ডেলহাউচি? প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিলে ৱাৰেন হেষ্টিং।
নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? 1226, 1526, 1565, 1626. শুদ্ধ উত্তৰ 1526. ৰেগুলেটিং এক্ট কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? 1764, 1761, 1857, 1773. শুদ্ধ উত্তৰ 1773. নেক্সট কুৱেশ্যন, কাঞ্চীপুৰমত কৈলাশনাথ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? পল্লৱ ৰজা মহেন্দ্ৰ বৰ্মন, চোল ৰজা ৰাজেন্দ্ৰ, পল্লৱ ৰজা দ্বিতীয় নৰসিংহ বৰ্মন, উভয়তৰ নহয়। শুদ্ধ উত্তৰ পল্লৱ ৰজা দ্বিতীয় নৰসিংহ বৰ্মন। নেক্সট কুৱেশ্যন, পিণ্ডাৰীবিলাকক কোনে দমন কৰিছিল? পিণ্ডাৰীবিলাকক দমন কৰিছিলে লৰ্ড হেষ্টিংছ। নেক্সট কুৱেশ্যন, চিউকি গ্ৰন্থখনৰ লেখক কোন আছিল? ফাহিয়ান, হিউৱেনচাং, হুই লি আৰু কুমাৰ ভাস্কৰ বৰ্মন। হিউৱেনচাং আছিলে চিউকিৰ লিখক আৰু কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে, সেইটো মনত ৰাখিব। কাৰ দিনত আহিছিলে সুধিব পাৰে। নেক্সট কুৱেশ্যন, কোনজন মুছলমান সেনাপতিয়ে সিন্ধু প্ৰদেশৰ ৰজা দাহিৰক পৰাস্ত কৰি ভাৰতত মুছলমান শাসনৰ পথ মুকলি কৰিছিল? শুদ্ধ উত্তৰ মহম্মদ বিন কাছিম। হিউৱেনচাং ভাৰতলৈ কেতিয়া আহিছিল? 630 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে? 1191, 1192, 1227 নে 1250? শুদ্ধ উত্তৰ 1192. নেক্সট কুৱেশ্যন, তৰাইনৰ প্ৰথম যুদ্ধ 91ত হৈছিলে, দ্বিতীয়খন 92 আছিলে। নেক্সট কুৱেশ্যন, ভক্তিবাদৰ প্ৰথম বিকাশ ক'ত হৈছিলে? পূব ভাৰতত, পশ্চিম ভাৰতত, উত্তৰ ভাৰতত নে দক্ষিণ ভাৰতত? শুদ্ধ উত্তৰ দক্ষিণ ভাৰতত। নেক্সট কুৱেশ্যন, দিল্লীৰ সিংহাসন আৰোহণ কৰা একমাত্ৰ মহিলাগৰাকী কোন আছিল? গুলবদন বেগম, নুৰজাহান, ফুলেশ্বৰী নে চুলতানা ৰেজিয়া? শুদ্ধ উত্তৰ চুলতানা।